এখন চিঠি ভাল পোৱা। তুমিতো নহয় কোনো আন, যাৰ পচুৱাধত মই বিভুৰোৱা কেমিকালতা। তুমি যে মোক একো নোকোৱাকৈ মোৰ জীৱনৰ পৰা আঁতৰি গৈছিলা। জানা, আজিও মই তোমাক পাহৰিব পৰা নাই, মোৰ নিজৰ মনৰ পৰা। মই আজিও পাগল জানা, তুমি দি থৈ যোৱা মৰমবোৰত। থাকিব পাৰোঁ এতিয়াও মোৰ তোমাৰ দৰে আন কোনোবা, কিন্তু তোমাক দিয়া ঠাইখিনি আজিও মই তাইক দিব পৰা নাই। ক'ব গ'লে তাইও মোক বহুত ভাল পায়, ঠিক তোমাৰ দৰে। আজিও তাই মোক মৰম দিছে, ঠিক তোমাৰ দৰে। কিন্তু মোৰ বিশ্বাস নহয় জানা, কাৰণ তুমি দিয়া প্ৰতিশ্ৰুতিটো আজি প্ৰতিশ্ৰুতি হৈ নৰল। তাইও মোক ঠিক তোমাৰ দৰে প্ৰমিছ কৰিছে, সদায় তোমাৰ লগত থাকিম, বিয়া হ'ম, আমাৰ বেবী হ'ব, সুখেৰে থাকিম। তুমি জানা, আজি যে আমাৰ বেবী নাম ৰাখিছিলোঁ, ঠিক তাইও ৰাখিছে জানা আমাৰ বেবী নাম। ছোৱালী হ'লে হেনো নাম হ'ব চিৰাৰ্চি, ল'ৰা হ'লে আৰমান, ৰিয়ান। কিন্তু মই জানো এই সপোনবোৰ যে সপোন হৈ নৰল। তুমি হয়তো পাহৰিলা যে মই তোমাক কেতিয়াও নাপাহৰোঁ, আৰু সেই প্ৰতিজ্ঞা লৈ মই আজিও অঘৰী হৈ আছোঁ। আজি আমাৰ ভালপোৱা 5 মাহ হ'ল। এই 5 মাহ যে তুমি মোক কি কৰা নাছিলা, তুমি মোক কি দিয়া নাছিলা, সকলো সুখ দিছিলা মোক। আজি জানা, 5টা বছৰ পাৰ হৈ যোৱাৰ পিছত মোক আজি ডক্টৰে কৈছে মোৰ বেমাৰ হৈছে। ডক্টৰে কৈছে হেনো মোৰ বেছিদিন নাই, নাথাকিম আৰু মই। কিন্তু মই ভয় কৰা নাই মৰিম বুলি, কাৰণ মই জানো মোৰ লগত ভাল পোৱা আছে, তোমাৰ দৰে ভাল পোৱা আৰু আন কোনোবা। বাই দ্য ৱে, সকলো কথা বাদ দিয়া, তুমি আশা কৰোঁ তুমি সদায় ভালে থাকিবা। অল দ্য বেষ্ট।